गाइस, वेलकम टू माय चैनल मिस्टर वाईटी ब्लॉग। मेरे यूट्यूब चैनल पे आप लोगों का स्वागत है। तो चलिए वीडियो को स्टार्ट करता हूँ। मोर लाइफर विषय और मोर गार्लफ्रेंडर विषय किबा कबलै विचारिम और मोर ब्रेकआप होइसे तो हेतु विषय मैं भिडिओ बनाई आसो। जिसकल मोर दरे डेका लड़ा मोर बंधुसकल मोर फ्रेंडसकल आछे সেই लड़ाबिलाकर कारण সেই बंधुसकলৰ विषय मैं भिडिओটো बनाई आसो। तो भिडिओটো चाই থাকক, निश्चय ভাল লাগিব। 2 বছৰ আগৰে मोर ভালপোৱা ছোৱালীজনী কেইদিনমান আগত ব্ৰেকআপ হ'ল। তাৰ লগত এতিয়া মোৰ কোনো ৰিলেশ্যন নাই আৰু কন্ট্ৰভাৰ্সি চলি আছে মোৰ মাজত আৰু ছোৱালীৰ মাজত। তো ক্লাছ 6ত থাকত এক ক্লাছতে পঢ়িছিলোঁ। তাৰ 8-10 বছৰ পিছত আকৌ লগ পাইছোঁ। সেই ছোৱালীজনীক মই নম্বৰ লৈছিলোঁ। নম্বৰ লোৱাৰ পিছত এদিন দুদিন কথা কোৱাতে তাক প্ৰপ'জ কৰিলোঁ। তো আগত একচেপ্ট কৰা নাছিলে, পিছে একচেপ্ট কৰিলে। 1 বছৰমান ভালেই গ'ল। এতিয়া 4-5 মাহ হ'ল তাৰ কিবা এটা বেমাৰ লৈ কেনে প্ৰব্লেম হৈ আছে। এতিয়া তাই নাহে বুলি কৈ আছে আৰু মোৰ ঘৰৰ পৰা সবেই গম পাইছে যে মই ছোৱালীক ভাল পাওঁ। ছোৱালীজনী মোৰ ঘৰত কথা পাতিছে, মোৰ দেউতাৰ লগত, মোৰ মালত অল ফেমিলিৰ লগত কথা পাতিছে। কিন্তু ছোৱালীহঁতৰ ঘৰৰ পৰা কোনেও নাজানে, অনলি ছোৱালী জানে। তে নাজানো ছোৱালীজনী মোক ভাল পাইছিল নে নাপাইছিল, ক'ব নোৱাৰোঁ। হয়তো ওপৰৱালা জানে, ওপৰৱালাই ক'ব পাৰিব। তো এতিয়া কথাটো হ'ল, এটা ছোৱালীক যদি আপুনি মন প্ৰাণে দি কেনে ভাল পায়, তাৰ মৰমটো কিন্তু বহুত আলাদা হয়, বহুত বেলেগ ধৰণৰ হয়। নিজৰ মাক বা নিজৰ দেউতাক, নিজৰ ফেমিলিক ইমান মানুহে কেয়াৰ নকৰে যে এটা ছোৱালীক ভাল পালে কি হয়, তাই ভাত খালে না নাই, তাই গা গছল ধুলে না নাই, তাৰ শৰীৰ ভালনে নহয়, দিনত 8-10 বাৰ কল SMS এনি টাইম হৈয়ে থাকে। আৰু নিজৰ মাক, নিজৰ দেউতাক দিনত এবাৰো ফোন মাৰি ল'ৰাহঁতে নুসুধে যে মা তুমি ভাত খাইছানে, দেউতাকে নুসুধে দেউতা তোমাৰ শৰীৰ ভালনে নাই, তোমাৰ কি খবৰ। এইটো বিষয়টোক আমি এটা ছোৱালীৰ যেতিয়া প্ৰেমত পৰোঁ তেতিয়া কি হয়, এই ছোৱালীৰ কাৰণে নিজৰ মাক দেউতাক এৰিব লগা হৈ যায়। তো এইটো বিষয়লৈ কথাটো অলপ লং হ'ব। যি এজন ছোৱালীৰ কাৰণে তুমি তাক ইমান ভাল পোৱা, তাৰ কাৰণে তুমি নাখাই থাকা, ছুইচাইড কৰা, হাত কাটি দিয়া, এইবোৰ নকৰিবা। এটা ছোৱালীক তুমি ভাল পাই নিজৰ ফেমিলি, নিজৰ ঘৰৰ ফেমিলি, মাক দেউতাক কেয়াৰ যিখিনি নকৰা, এটা ছোৱালীক কিন্তু তুমি তাতকৈ বেছি কেয়াৰ কৰা, তাক বেছি সন্মান দিয়া। সেই সন্মানটো আজি তুমি ভাল পোৱা, মই মানা নকৰোঁ যে তুমি ভাল নাপাবা, ভাল পোৱা, কিন্তু নিজৰ ফেমিলিক কেয়াৰ কৰি, নিজৰ মাক দেউতাক সন্মান যাচি কেনে তাৰপিছত তুমি তাক সন্মান দিয়া। তে মই এইটো আশা কৰোঁ যে এটা ছোৱালীৰ কাৰণে তোমাৰ লাইফটো তুমি বেয়া নকৰিবা। আৰু এই তোমাৰ ব্ৰেকআপ যে হৈছে সেইটোলৈ যে তুমি ছোৱালীক কিবা বিপদত পেলাবা, তাৰ ফটো কিবা তাৰ ভিডিঅ' চিডিঅ' আছে সেইবোৰ ফেচবুকত দি কেনে তাক প্ৰব্লেমত পেলাবা, সেইবোৰ নকৰিবা। সেইবোৰ নকৰি কেনে আল্লাহৰ ওপৰত ভৰসা ৰাখা। কপালত যি হ'ব হ'বই। তাৰ লাইফ ষ্টাইল, তাৰ চিন্তা ভাৱনা, তাৰ চব তাই ভাবিব আৰু মোৰ লাইফ ষ্টাইলত মই ভাবিম। তাই যদি এতিয়া মোক মানা কৰি দিছে, মই ব্ৰেকআপ মোৰ লগত নাহে, সেই ছোৱালীজনীৰ কাৰণে মই পাগলৰ দৰে ঘূৰি থাকিম, খোৱা দোৱা এৰি দিম আৰু মাক দেউতাক কেয়াৰ নকৰিম, এইটো আগত বুজি পোৱা নাই, এতিয়া বুজি পাইছোঁ। এটা ছোৱালীৰ কাৰণে মই ৰাতি দিন কিমান কষ্ট কৰিছোঁ, কিমান মেহনত কৰিছোঁ, য'তে ত'তে ৰাতি থাকিব লগা হৈ গৈছে, থাকিছোঁ। কিন্তু মই এটা কথা কৈছোঁ, বিশ্বাস কৰিবা নে নকৰিবা মই নাজানো, কিন্তু তাৰ লগত মোৰ কোনো এটা খাৰাপ শৰীৰৰ লগত যি ছেক্সুৱেল যোনটো হয় সেই বিষয়ে তাৰ লগত মোৰ একো হোৱা নাই। এই ওপৰৱালাই চাই আছে, মই মিছা কথা নকওঁ। আৰু মই যে তাক SMS কৰিম যে তুমি কি কৰা, সি ৰিপ্লাই দিছে, মই এইটো কাম কৰি আছোঁ। তুমি খাইছা? খাইছোঁ। কি খবৰ চবৰ ভালনে বেয়া? ভাল। কিন্তু তাৰ কিন্তু এনচাৰটো দিব লাগিছিল যে তোমাৰ কি খবৰ, তুমি খাইছা নাই, তোমাৰ শৰীৰগতৰ ভালনে নাই। এইবোৰ 3-4 মাহ হৈ গ'ল, তাই মোৰ কেয়াৰ নকৰে, খবৰ চবৰ নলয়। তে মনত বহুত দুখ পাইছোঁ, বহুত আঘাত পাইছোঁ। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। এটা ছোৱালীক ভাল পাই তুমি যিখিনি নিজৰ ভাগ্যৱান বুলি ভাবিবা, এনজয় বুলি ভাবিবা, ফূৰ্তি আনন্দ যিবোৰ পাবা, সেইবোৰ এটা ছোৱালীক ইমানখিনি গুৰুত্ব নিদি কেনে তোমাৰ ঘৰৰ ফেমিলিক, মা দেউতাক তুমি সন্মান যাচা। এটা মায়ে তোমাক পাৰিব জান্নাত লৈ ল'বলৈ, জাহান্নামতো তুমি নাপাবাই, পাৰিলে তুমি সেই জাহান্নামীহে হ'বা। এনেকৈ আমাৰ কোৰাণত আছে। যি হওক, মই কোৰাণ লৈ বিষয়ে একো নকওঁ। তো ভিডিঅ'টো আজি মই ইমান ডাঙৰ নকৰোঁ, ছোৱালীজনীৰ নামো নকওঁ আৰু
ছোৱালীজনীৰ ঘৰ ক'ত এইবোৰো মই নকওঁ, কিন্তু মই নাচাওঁ সেই ছোৱালীজনীৰ বেয়া হওক, মই আশা কৰোঁ তাই ভাল থাকক, ভাল চলক, ভাল তাৰ লাইফ ষ্টাইল চলাই যাওক, তাৰ ভাৱনা চিন্তা তাৰ ওচৰত, তাৰ হাতত, তাই ভাবিব তাৰ নিজৰ লাইফ লৈ কিনে। এতিয়া মই তাক কেতিয়াও বিপদত নেপেলাব খোজোঁ। মোৰ তাত চব ভাল যে পাইছোঁ মই, সিও যে মোক পাইছে, এভৰিথিং অল ইটছ মোৰ তাত আছে, কিন্তু তথাপিও মই তাৰ পিছত লগা নাই। সি যদি নাহে এতিয়া মই একো কৰিব নোৱাৰোঁ, কিয়লৈ ছোৱালীৰ আইন বেছি। মই আজি এটা ক'ম, কালি এটা ক'ম, নেক্সট দিন আৰু এটা বেয়াকৈ কিবা কি ক'ম, লাষ্টত ময়ে ফাঁচি যাম। তে মই ফাঁচিব নোখোজোঁ, কিন্তু মোৰ তাত প্ৰমাণ পত্ৰ চব চহৰ আছে, ছোৱালীজনী মিছা কথা ক'ব নোৱাৰে। সেইকাৰণে মই মোৰ A to Z তাৰ প্ৰমাণ পত্ৰ মোৰ হাতত আছে। তো ভিডিঅ'টো ইমান লম নকৰোঁ। যি হওক, যি বন্ধুসকল চাই আছে, যিসকল ভিউৱাৰ্ছসকল চাই আছে, মোৰ ভিডিঅ'টো যদি নিশ্চয় ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। আৰু যিসকল বন্ধুসকল ভিউৱাৰ্ছসকল যিবোৰ ফেচবুক পেজৰ পৰা চাই আছে বা তোমালোকে চাই আছা, মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিবা আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰি দিবা। মই নেক্সট আকৌ ভাল ভিডিঅ' লৈ দিবলৈ আশা কৰিম। তে যি হোক, আজি ভিডিও এখানে। আসসালামু আলাইকুম রহমতুল্লাহ আল্লাহ বারকাতু। আপনারা সবাই ভালো থাকেন, ইনশাল্লাহ আমিও ভালো থাকার চেষ্টা করব, আর আপনারা দোয়া করবেন যাতে আমি ভালো থাকতে পারি। আর আপনারা ভালো থাকুন, সুস্থ থাকুন। আজকে ভিডিও এতটুকুই, তো আর কিছু বলবো না। নেক্সট ভিডিও আবার আসতেছি।